পাঠশালা। তো আজি আমি অল নিউ ভেনুখনৰ ওপৰত কিছু সৰু সৰু আপোনাৰ ফিচাৰ্ছ, য'ত ধুনীয়া ধুনীয়া ফিচাৰ্ছৰ ওপৰত আমি এটা ভিডিঅ' বনাব ওলাইছোঁ। গতিকে চাই থাকক শেষলৈকে ভিডিঅ'টো, কোনো ধৰণৰ স্কিপ নকৰাকৈ। ধন্যবাদ। আহক আমি ভেনু গাড়ীখন আপোনালোকক দেখাই দিওঁ। তো এইটো কিলেছ এণ্ট্ৰি হয়, আপোনাৰ চাবিটোৰ লগত থাকিলেই হৈ যায়। তো আপুনি চাবিটোও আপুনি আনলক কৰিব পাৰে, নতুবা আপুনি চাবিটোৰ লগত থাকিব আপুনি আনলক কৰিব পাৰে। তো এইটো কলা বুটাম আছে, আপোনাৰ ব্লেক বুটাম আছে। তো এইটো আপোনাৰ অ'পেন হৈ যাব। লগতে ইয়াতে ভাল ফিচাৰ্ছ আছে কি, আপোনাৰ পেডেল লেম্প, ৰাতি হ'লে আপোনাৰ দেখাত সুবিধাও হ'ল আছে। ইয়াতে এটা পেডেল লেম্প আছে, তেতিয়া আমাৰ পেডেল লেম্পটো জ্বলি যায়। এইটো লক হয়, তো এইটো পেডেল লেম্প হয়। এইটো ৰাতি আপোনাৰ পোহৰ দিয়ে। ভিতৰত আহিছোঁ, এইখন হৈছে ভেনু SX মেনুৱেল ট্ৰান্সমিশ্যন পাব 5 গিয়াৰত। চাবিটো আপুনি লগতো ৰাখিব পাৰে, নতুবা আপুনি ইয়াতো ৰাখিব পাৰে। তো মই গাড়ীখন ষ্টাৰ্ট কৰিব ওলাইছোঁ। তো গাড়ীখনত আপোনাৰ চাবি দি আপুনি ষ্টাৰ্ট কৰিব নালাগে। তো পুছ বুটাম ষ্টাৰ্ট আছে, ইয়াতে এটা ছুইচ আছে, ষ্টাৰ্ট ষ্টপ এণ্ড ইয়াতে আছে। এইটো হয়, মই এতিয়া ষ্টাৰ্ট কৰিলোঁ। তো গৰমৰ কথা অকণমান এচিটো আমি অন কৰি লওঁ, আৰু এচি নোহোৱাকৈ চলিব নোৱাৰি, গাড়ীখন বহুত হিট হৈ আছে। এচি অট'মেটিক পাব, অট'মেটিক ক্লাইমেট কণ্ট্ৰল, এইটো অটো হয় প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি, আপোনাৰ ইয়াতে গোটেইখিনি আপোনাৰ মনিটৰিং কৰি থাকে। আপোনাৰ ইয়াতে MID-খনত ইয়াতে টায়াৰ প্ৰেছাৰ মনিটৰিং ছিষ্টেম, ল' ফিউল, গোটেইখিনি চব হৈ থাকে। তো আমাৰ এইটো ৰিয়াৰত পিছফালৰ ৰাইট ছাইডৰ চকাটো পাম্প কম থকা বাবে ইয়াতে আমাৰ দেখাই আছে আপোনাৰ ল' প্ৰেছাৰ। এইটো হয় ল' প্ৰেছাৰ। তো ইয়াতে টায়াৰ প্ৰেছাৰ মনিটৰিং ছিষ্টেম আছে। তো ৰাইট ছাইডৰ আপোনাৰ পিছফালৰ চকাটো আপোনাৰ প্ৰেছাৰ কম থকা বাবে ইয়াতে ছিগনেল কৰি আছে। তো ইয়াতে গোটেইখিনি আপুনি মনিটৰিং পাই থাকিব। তো ৰিয়াৰ পাৰ্কিং কেমেৰা এটা পাব ইয়াতে আপুনি, ৰিয়াৰ পাৰ্কিং কেমেৰা। তো আমি এইটো গাইডলাইনটো দেখাই থাকিব আপোনাৰ ইয়েলৰ পৰা ৰেডলৈকে। আপোনাৰ যিমানখিনি আপুনি গৈ থাকিব সিমানখিনি ৰেডত লাগিলে আপোনাৰ চেঞ্চৰে ছিগনেল মাৰি থাকিব। আৰু এইটো আপোনাৰ ষ্টিয়াৰিঙৰ লগত আপোনাৰ মুভিং হৈ থাকে আপোনাৰ গোটেইখিনি। কেনেকৈ আছে আপোনাৰ চকাটো যদি তেৰা হৈ আছে আপুনি ইয়াতেই গম পাব, চিধা হৈ আছে তেতিয়া আপুনি ইয়াতেই গম পাব। আমি শেষত আপোনাক দেখাওঁ, আপোনাৰ ইয়াতে এখন ছানৰুফ আছে। তো এই ছানৰুফখন আপোনাৰ ভইচ কমাণ্ড দি আপুনি ছানৰুফখন অ'পেন ক্ল'জ কৰিব পাৰিব। তো তাৰ আগতে আমি কৈ আছোঁ আপোনাৰ ইয়াতে এখন টাচ স্ক্ৰীণ মিউজিক ছিষ্টেম হয়। তো টোটেল 8 স্পীকাৰ লাগি আছে। তো বহুত ছাউণ্ড কোৱালিটি ভাল। আপুনি ভিতৰত আহক, বহি চালে গম পাব কেনেকুৱা হয়। মোক যোগাযোগ কৰক, মোৰ ডেছক্ৰিপশ্যনত মোৰ মোবাইল নাম্বাৰটো দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব। পাঠশালাত শৰাইঘাট হুণ্ডাই। তো এইটো হৈছে ব্লু লিংক, আৰু এইটো হৈছে ৰোড ছাইড এছিষ্টেণ্ট, আৰু এইটো হৈছে SOS। তো ঘটনা হ'ল কি, ব্লু লিংক বুলি কোৱাৰ লগে লগে ইয়াতে আপোনাৰ হুণ্ডাইৰ পৰা এটা আপোনাৰ কানেক্ট হয় আপোনাৰ। তো মোবাইলটো ব্লু লিংক ফেচিলিটি আছে। তো ব্লু লিংক ফেচিলিটিত আপুনি গোটেই গাড়ীখন আপোনাৰ মোবাইলৰ লগত কানেক্ট কৰি থ'ব পাৰে। এতিয়া ৰোড ছাইড এছিষ্টেণ্ট আছে। ৰোড ছাইড এছিষ্টেণ্ট আপুনি 3 ইয়াৰ্ছলৈকে আপুনি আনলিমিটেড কিলোমিটাৰ আপুনি ৰাখিব পাৰিব। য'ত আপুনি ধৰক কেতিয়াবা যদি ইঞ্জিন বিকল হৈ যায়, গাড়ীখন যদি টানি আনিব লগা হয়, আপুনি টল ফ্ৰী নাম্বাৰত ফোন কৰিলে আপোনাক অট'মেটিকেলি আপোনাক ফোন কৰিব কাষ্টমাৰ কেয়াৰৰ পৰা, আপুনি কোন লোকেশ্যনত আছে, যি ওচৰৰ ছাৰ্ভিচ চেণ্টাৰ আছে সেই ওচৰৰ ছাৰ্ভিচ চেণ্টাৰৰ পৰা আপোনাক ছাৰ্ভিচ দিব ৰোড ছাইড এছিষ্টেণ্টে। আৰু ব্লু লিংকত আপুনি মোটামুটি আপুনি নাই বুলিও নিয়াৰ আগত আপোনাৰ 40 ফিচাৰ্ছ আপুনি এভেইলেবল পাব। এইখন হৈছে ছানৰুফ আপোনাৰ। তো বহুতে কয় কি যে ছানৰুফখন সৰু নেকি, তো ফিজিকেলি চালেহে গম পোৱা যায় ছানৰুফৰ কিমানখিনি সৰু। মই আপোনাৰ ওলাই কিনে ইয়াতে দেখাই দিম। যেতিয়া মই ভইচ কমাণ্ড কৰি কিনে এইখন খুলিম, তাৰপিছত মই ইয়াতে থিয় দিম, থিয় দি কিনে আপোনালোকক দেখাম। তো কেনেকৈ আমি ভইচ কমাণ্ড দি এইখন ছানৰুফনো খোল খাই যাব, তো আমি একবাৰ দেখাই দিছোঁ বাৰু। এইটো ছুইচ প্ৰেছ কৰিব লাগিব, মই দেখাই দিছোঁ। প্লিজ অপেন দ্য ছানৰুফ। এয়া দেখিছে আপোনালোকে ছানৰুফখন খুলি গৈছে। তো এতিয়া যদি আমি ক্ল'জ কৰিব লগা হয়, তো ভইচ কমাণ্ডেদি আমি ক্ল'জ কৰিব পাৰোঁ। ক্ল'জিং দ্য ছানৰুফ। তো এইখন ক্ল'জ হৈ গ'ল। চাওক, মই কোনো ধৰণৰ ইয়াতে ছুইচ টিপা নাই। মেনুৱেলি যদি কৰিব লগা হয়, তো মেনুৱেলিওতো ইয়াতে আছে আপোনাৰ। মই এইটো চিলিংখন মাৰি দিছোঁ। তো মেনুৱেলি কৰিব লাগিলে এইটো হয় নৰ্মেলি ছুইচ, এইখন মেনুৱেলি কৰিব পাৰি।
আৰু ক্লোজ কৰাৰ সময়তো আপোনাৰ এইটো মেনুৱেলি কৰিব পাৰি। তো এইখন হৈছে চানৰুফ। ইমানখিনি আপোনাৰ টোটেল আপোনাৰ 4 ফিট আপোনাৰ আছে চানৰুফখন আছে। তো ইয়াতে ওলাব পাৰি, সোমাব পাৰি। তো আমি ৰিয়াৰ চিটটো তাক ক'ব লাগিলে নতুন ফিচাৰ্ছ এটা আহিছে। গোটেই আপোনাৰ কোম্পানী মতে যিটো দিছিলে আপোনালোকক, তো এইটো ষ্ট্ৰেইট হৈ থাকে এটা। তো ৰিয়াৰ চিটটোত আপোনাৰ 60-40 কৰিব পাৰে। তো আপুনি লং জাৰ্ণি সময়ত আপুনি যদি শুই যাব ইচ্ছা কৰি আপুনি এইটো 60 কৰি ল'ব পাৰে, নতুবা আপুনি 40 কৰি ল'ব পাৰে। তেনেকৈ ইচ্ছা মই দেখাই দিছোঁ আপোনাৰ পিছফালৰ বেক চাইডৰ পৰা দেখাই দিছোঁ। মই কেমেৰাটো ঘূৰাই দিয়ক সেইফালে। এই পাৰ্চেলটো এখন খুলিব লাগিব। খুলি কিনে ইয়াতে হওক ক্লিপ এটা আছে, ক্লিপ খুলিলে আপুনি এইটো 60, এইটো 60, এইটো এডজাষ্ট কৰিব পাৰে আপোনাৰ। আৰু যদি 40 লগা হয় আপোনাৰ এইটো আপুনি এডজাষ্ট কৰিব পাৰে এইটো। তো ইয়াৰে বুট স্পেচো আছে আপোনাৰ এভেইলেবল। 350 লিটাৰ্ছ আপোনাৰ এইটো বুট স্পেচ এভেইলেবল। গাড়ীখন ষ্টাৰ্ট কৰা মই অলপ হেডলাইটটোৰ বিষয়ে কৈ আছোঁ। গাড়ীখন হেডলাইটটো অন কৰি দিবা। ইয়াতে ধুনীয়া ষ্টাইলিছ DRL পাব। DRL ডিএটাইক ৰানিং লেম্প বুলি কয়। দিনতো জ্বলিব, ৰাতিও জ্বলিব। তো হেডলাইটটো আগৰ পোহৰটো আছে আমাৰ য়েল্লো কালাৰৰ, হালধীয়া আছিলে, এতিয়া হোৱাইটত আহি গৈছে। ধুনীয়া LED আপোনাৰ। তো লগতে ইয়াতে এটা ফিচাৰ্ছ আছে আপোনাৰ কৰ্নাৰিং লেম্প। তো এই কৰ্নাৰিং লেম্পটো বহুতখিনি বেনিফিটেবল হয়। তো আমি যেতিয়া টাৰ্ণ লওঁ গাড়ীখন, টাৰ্ণ লোৱাৰ সময়ত আমি চিধা যিটো ষ্ট্ৰেইটৰ পোহৰত আমি চাইডৰ বস্তুখিনি দেখা নাপাওঁ, তাৰ ফলত অসুবিধা হয়। তো এইটো হুণ্ডাই এটা ভাল ফিচাৰ্ছ দিছে কি কৰ্নাৰিং লেম্প, য'ত নেকি এইটো কৰ্নাৰিং লেম্প এইটো হয়। তো এইটো ষ্টিয়াৰিঙৰ লগত এডজাষ্টেবল হয়। যেনেকৈ ইণ্ডিকেটৰবিলাক আমি মাৰিলে আপোনাৰ ৰাইডৰ ইণ্ডিকেটৰ মাৰিলে অট'মেটিকেলি ক্ল'জ হৈ যায়, ঠিক তেনেকৈ এইটো যিটো টাৰ্ণিং ল'ব সেই টাৰ্ণিঙতে আপুনি এইটো কৰ্নাৰিং লেম্পটো ৰাতিৰ পোহৰ সহায় কৰে। আৰু ধুনীয়া ষ্টাইলিছ গ্ৰিল হয়, ফ্ৰণ্ট গ্ৰিল বহুত ধুনীয়া। ইয়াতে হুণ্ডাইৰ লগতো আছে, ইয়াতে বহুত ধুনীয়া ষ্টাইলিছ গ্ৰিল। আহকচোন চাওক কেনেকুৱা, ফিজিকেলি চালে গম ভিডিঅ'ৰ জৰিয়তে চোৱাত কৰি আপুনি ফিজিকেলি আহি চাওক, মোক কণ্টেক্ট কৰক। হৈছে কানেক্টিং LED টেইল লেম্প বুলি কয়। গোটেইটো আপোনাৰ পাৰ্কিঙত জ্বলি থাকিব আৰু ষ্টপ লেম্পটো জ্বলিব ইয়াতে। এইটো হৈছে ষ্টপ লেম্প আৰু এইটো হৈছে কানেক্টিং। এইটো আপোনাৰ ৰাতি যেতিয়া আপুনি গাড়ীখন লাইট অন কৰিব তেতিয়া এইটো কানেক্টিং গোটেই সম্পূৰ্ণ জ্বলি থাকিব আপোনাৰ। গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ পাব আপোনাৰ মাটিৰ পৰা যিটো উচ্চতা, ইয়াতে পাব আপুনি 190 mm, 190 mm পাব আপুনি ফেনখনত। তো ভিডিঅ'টো বেছি দীঘলে নকৰিলোঁ, কাৰণ সকলোৰে ধৈৰ্য নাথাকে ইমানখিনি চোৱাত। তো মই যিখিনি ধৰক দৰকাৰী বস্তু, যিহেতু ষ্টাইলিছ নতুন এখন ফেন ওলাইছে, তো মই এইখিনিয়ে ক'লোঁ যে ইয়াতে পুছ ষ্টাৰ্ট বুটম পাব, ৱেলকাম ফিচাৰ্ছ পাব, পেডেল লেম্প পাব। মই ডিছপ্লেখনৰ কথাও ক'লোঁ লগতে। তো 8 স্পীকাৰ পাব ইয়াতে এভেইলেবল আপোনাৰ। ছানৰুফখন ভইচ কমাণ্ডেদি খোল খাই যাব। ৰিয়াৰ চিটটো আপুনি 60-40 কৰিব পাৰে। টেইল লেম্পটো আপুনি কানেক্টিঙত পাব। ফ্ৰণ্ট লাইটটো আপুনি প্ৰজেক্টৰ হেডলেম্পত পাব, য'ত আপোনাৰ হোৱাইট কালাৰৰ আপুনি LED পাব। DRL পাব। তাৰোপৰি ষ্টাইলিছ আপুনি গ্ৰিলখন পাব। তো অত্যাধুনিক কিছুমান আৰু বেলেগ ফিচাৰ্ছ আছে। তো এইখিনি মই যেতিয়া আপুনি মোক কণ্টেক্ট কৰি আহিব, মই গোটেইখিনি আৰু সম্পূৰ্ণকৈ বুজাই দিম। ধন্যবাদ জনালোঁ। তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পায়, কি ধৰণে ভাল হৈছে নে নাই, বেয়া হৈছে নে নাই, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। তো এনেকুৱা এটা মই কিছু নতুন ভিডিঅ' আপোনালোকক আগবঢ়াই থাকিম।